নমস্কাৰ মই ডাক্তৰ অবনি বৰুৱা বহুদিন বিৰতিৰ মূৰত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ। কবিতাটি লোৱা হৈছে মোৰ সৰু কবিতাৰ পুথি শব্দচন্দ্ৰ, যিখন 2016 চনৰ নৱেম্বৰত প্ৰকাশ পাইছিল। কবিতাটোৰ শিৰোনামা হ'ল ক্ষুভিত সময়। স্বাভাৱিকতে ই এক প্ৰেমৰে কবিতা। মই মাতি দিছোঁ। মই কাবৌ কৰি কৈছিলোঁ, এপলক চোৱা, বৰ আশা কৰিছিলোঁ মই, এবাৰ হ'লেও চাবা। তুমি চাই দিলে কিজানি মোৰ এই কবিতাটি সুন্দৰ কবিতা হৈ যায়। তুমি নাচালা, হয়তো তোমাৰ আহৰি নাই, নতুবা তোমাৰ ইচ্ছাও নাই। ঔষধ থাকি তললৈনো কেনেকৈ চাবা। নালাগে দিয়া, ময়ো আৰু নকওঁ চাবলৈ, নকৰোঁ মই জয়দেউ কাকতি। সময়বোৰ যে আৰু কিয় বাৰু ইমান কোবাল, পাহৰণি সোঁতত উটি যায় জীৱনৰ ৰং। আকৌ ৰংবোৰ তেজপিয়াৰ দৰে ঘনে ঘনে বৰণ সলায়। এই ৰঙা, এই সেউজীয়া, কেতিয়াবা আকৌ এন্ধাৰৰ ৰং। হয়, এন্ধাৰৰো ৰং থাকে, দিনত মনিব নোৱাৰি, নিশাৰ এন্ধাৰতহে দেখি কাল ৰাত্ৰিৰ বুকুতে লুকাই থাকে। যোৱাটো শৰত মধুৰ আছিল, সৃষ্টিৰ সমল দিছিল, কহুৱা ফুলিছিল, শেৱালি ফুলিছিল, ৰঙা বগা হৈ চেৰি ফুল ফুলিছিল। অপেক্ষাত আছিল কৃষ্ণচূড়াৰ মন। এই শৰৎ ঢোল টোপোনা কঙাল, মনৰ দুৱাৰবোৰো ৰুদ্ধ হৈ গ'ল। ইমান থুনুকানে চেনেহৰ সম্পৰ্কবিলাক, কেনেকৈ পাহৰিব পাৰি বাৰু মৰম বেদীত দিয়া অযাচিত বলিদান। পুনৰ প্ৰসংগ আহে সময়ৰ, সময়ে পৰিৱৰ্তন আনে বতৰৰ, বতৰে আনে পৰিৱৰ্তন মনলৈ। ক'ৰবাত মন ডাঠ হয়, ক'ৰবাত মন উকা হয়, আন ক'ৰবাত মন মৰি যায়। ভ্ৰক্ষেপ কাৰোৱেই নাথাকে সময়। হাই ব্যস্ত সময়, ক্ষুভিত সময়, অভিসাৰী সময়। ধন্যবাদ।